বুকনি তুমি না এতিয়া খাজু দেখি আছো যে সেইকাৰণে খাইছো নহলে নাখালো আয়ো মা এফালে দেখিছে একদম ধুনীয়াকৈ মাৰি আছে ঐ ঐ ঐ ঐ ঐ নাকামৰিবি দেই দেই কি ধুনীয়াকৈ খাই আছে আৰু পাকঘৰটো বনাই দিলোঁ সেয়া দোকান চোকান বনাই দিলোঁ মানে এইকেইদিনৰ ভিতৰতে আৰু সেই দেখিছে কামৰ পৰা এইকেইদিনা আজৰিয়ে নাই একেবাৰে ভিডিঅ' বনাবই পৰা নাই ৰেগুলাৰটো ভিডিঅ' দিব নোৱাৰোৱেই আৰু কাম ভাগতে থাকি যায় আৰু কি কৰিব পাৰিতো নাই ন কাম নকৰিলে আকৌ পইচা নাপায় যে ঘৰ চলিবলৈ বুলিবলৈ অসুবিধা হৈ যায় সেইকাৰণে কাম বন কৰি থাকিবলগীয়া হয় আৰু মাজে মাজে কেতিয়াবা ভিডিঅ' বনোৱা হৈ যায় আৰু ভিডিঅ'বিলাক বনালেও ইমান কষ্ট কৰি কিনে কাম বন্ধ কৰি কিনে ভিডিঅ' বনোৱা হৈ যায় কিন্তু ভালেই হৈছে নে বেয়াই হৈছে নে ভিডিঅ'টো কোনো ৰেছপন্সে নাই মানে কোনো কমেণ্টো নকৰে বা ভাল হৈছে বেয়া হ'লেও ক'ব লাগে যে এইটো এনেকুৱা হৈছে বুলি কমেণ্টটো কৰিব লাগে ন মানুহে তেতিয়া অকণমান ভিডিঅ'টো কিবা এটা কৰিবৰ কাৰণে অকণমান উৎসাহ জাগে মনত মানে উৎসাহ জগালেহে যিকোনো কাম এটা কৰিবলৈ মন যায় যিয়ে হয় নহয় কওকচোন আপোনালোকেই এতিয়া কোনো এটা এতিয়া ভিডিঅ'টো ভালেই হয়নে বেয়াই হয়নে আমি ভালেই বনাইছোঁ নে বেয়াই কৰিছোঁ নে কোনো এটা কমেণ্টো নকৰে কিবাও নকৰে সেইকাৰণে মানে ভিডিঅ'টোৰ প্ৰতি ইমান মনটো নালাগেগৈ আৰু ভিডিঅ' বনাবলৈ ইচ্ছাই নোযোৱা হৈ গৈছে মানে ধৰক বাৰিষা কালটো মানে যাবলৈ দিছোঁ বাৰিষা কালটো যোৱাৰ পাছতে মানে বাহিৰলৈ ওলাই যাম বুলি ভাবিছোঁ বাহিৰলৈ ওলাই গৈ কিনে মানে যিমান যি দেখুৱাব পাৰোঁ আপোনালোকক সকলো দেখুৱাম বুলি ভাবিছোঁ আৰু সেইবাবে মানে আপোনালোক উৎসাহ জগাওক আৰু যিমান পাৰে তিমান ভিডিঅ'বোৰ শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰি ভিডিঅ'বোৰ স্কিপ নকৰাকৈ শেষলৈ চাবলৈ চেষ্টা কৰক এইটোকা কল মানে বিকি দিলোঁ দেখিছে নহয় একদম ধুনীয়াকৈ ৰঙাকৈ পকিছে আৰু মানে এতিয়া আগ কৰি থোৱা আছে বান্ধি থৈ দিছে আৰু ইমান ধুনীয়াকৈ পকিছে কাটি লৈ যাব কৈছোঁ নিয়া নাই নেকি এতিয়ালৈকে নাই নিয়াও ময়ো আজি কৈছোঁ ইয়াতে বহি আছে দাদা বহি আছে লৈ যাব কৈছোঁ যে কলথোকা পকি গৈছে চৰাই খাই দিব বুলি লৈ যাওক কৈ আছোঁ নাই গুৰুত্বই নাই দিয়া পকিলে এতিয়া চৰাই দেখি পালে আৰু থ'লে আৰু ঠিক আছে চৰাই খাবা ভালে হ'ব ন আকৌ সকামলৈ নহ'ব যে সিহঁতৰ বেলেগ এঠোৱা আছে নহয় আৰু বেলেগ আছে নহয় বান্ধি দিব আকৌ বেলেগ আছে বাৰু থকাটো নথকা নহয় আৰু এইবোৰ দেখিছে এইবোৰ ধুনীয়াকৈ একদম ভুলুকা বাঁহ এইবিলাক দেখিছে নহয় ভুলুকা বাঁহ এইবোৰ একদম জেওৰা খুঁটিৰ জোখত মানে কাটি লৈছোঁ আৰু এইবোৰ ধুনীয়াকৈ ফালি মানে এতিয়া কেঁচাকৈ এইটো ফালিবৰ কাৰণে জোখৰ হৈছে মানে এইবিলাক দেখিছে কিন্তু এইবিলাক শুকালেই আৰু এইবিলাক একদম মানে ফালিবৰ কাৰণে ভাল হ'ব কেঁচাকৈ ফালিবলৈ ভাল হ'ব আৰু শুকাই যোৱাৰ লগে লগে মানে ফালিবলৈ সাধ্য নাই আৰু এইবোৰ দেখিছে এইবিলাক কামি বনাম আৰু এইবোৰ জেওৰা গোজ বনাম আৰু তো ধুনীয়াকৈ এতিয়া জেওৰাখন মাৰিব লাগিব তাঁতি মাৰিব লাগিব এইপিনে দেখিছে এইপিনে এইডোখৰত নাই ভাঙি দিলে গৰুৱে তাৰপিছত এইবোৰ দেখিছে নঙলা চঙলা একোৱে নাই নঙলা মাৰিও নাই চব ভাঙি মেলি শেষ কৰিলে গোটেই মানে বাৰীত গৰু সোমাই তহিলং দিয়ে সেইবাবে মানে জেওৰাখন অকণমান মজবুতকৈ মাৰিবলৈ এতিয়া যত্ন কৰিম আৰু এইবোৰ দেখিছে একদম তামোল পুলি শেষ আৰু আমাৰ দেখিছে নাই পাছফালে এবাৰ কল পুলি টান অকল কল এজোপা কল গছে আছে পুলি চুলি চব গৰুৱে খাই তহিলং দিছে মানে এইবোৰ দেখিছে এইবোৰ মানে কি কয় জিকা ন জিকা হ'ব পাৰে লাগিলেহে গম পাম এতিয়া গুটি থৈ দিছিলোঁ কিন্তু গুটিবিলাক জিকা আৰু চটপটি চব মিছল হৈ আছিলে মানে এইবোৰ দেখিছে এইবোৰ উঠিছে আৰু এইবিলাক দেখিছে এইটো কি জলকীয়া কৈছিলে ধান জলকীয়া নেকি কণ জলকীয়া এইবোৰ লাগিছে একদম ধুনীয়া দেখিছে নহয় ইয়াত দেখিছে ইয়াত অকণমান কিবা কিবি লগাই দিছোঁ এইবোৰ মানে দেখিছে ধুনীয়াকৈ মৰাপাত চৰাপাত পেলাই দিছোঁ আৰু বাৰিষা চব্জি এতিয়া অলপ উঠিছে আৰু পুলি হৈছে দেখিছে একদম ধুনীয়াকৈ হালটো বাই লৈছোঁ আৰু বাই কিনে ভেন্দি আৰু পেলাই দিছোঁ একদম মৰাপাত ধুনীয়াকৈ বাৰিষা মানে
একদম কেঁচা চাবি খাব লাগিব। এইবোৰ দেখিছোঁ একদম হেন্দালি বনালোঁ সেইদিনাখনি। হেন্দালি বনাই মানে কিহৰ কাৰণে বনাইছোঁ চাবচোন। এইবোৰ একদম গোটেই জলকীয়া লগাইছোঁ মানে এইবোৰ জলকীয়া লাগিলেই। এইবোৰ দেখিছে ধুনু এইবিলাক দেখিছে নাই গোটেই জলকীয়া লাগিলে বি জলকীয়া এইবিলাক ন বি জলকীয়া ন ভোট জলকীয়া কয় নে বি জলকীয়া কয় জানো ভোট জলকীয়া কয় নে বি জলকীয়া কয় তুমি নাজানা নেকি? মুঠতে আমি জলকীয়া ভোট জলকীয়া হ'লেও ভোট জলকীয়া বি জলকীয়া হ'লেও বি জলকীয়া হয় নি? এইজোপা পাণ গছ উঠিছে ইমান টিকলি পাত দেখিছে নহয়। আৰু এইজোপা ইয়াতে কমলা গছ ৰুইছোঁ আৰু ইপিনে দেখিছে এইবিলাক লাগিছে আৰু জলকীয়া আমাৰ যিমান ওলাইছে চব ডাঙৰ জলকীয়া ওলাইছে। অকণি জলকীয়া নাই লোৱা ন। এইবোৰ কি অকণি নহয় নেকি? এইটো ডাঙৰ আছে, ইয়াতকৈ অকণি এজাত আছে নহয়। ইয়াতে কি ধান জলকীয়া ন? টনচিল বেমাৰত যে দৰকাৰ হৈ যায়। টনচিল বেমাৰ ডিঙিত বিষ হ'লে মানে সেইটো জলকীয়া দি কিনে কিবা কৰি কিনে ঔষধ বনাই দিয়ে। সেই জলকীয়াটো অকল নহয় বাৰু আৰু কি মিক্স কৰি কিনে বনাই মই নাজানো বাৰু। অকল জলকীয়াটো লাগে বুলি কৈছে সেইটো জানো আৰু। হয় নেকি? এইবোৰ চব জলকীয়া চব জলকীয়া এইজোপাৰ কাৰণে হেন্দালিখন দিছোঁ দেখিছে নহয়। উঠি গৈ আছে এইডোখৰলৈকে পাইছে আৰু দেখিছে নহয়। এইডোখৰলৈকে পাইছে আৰু উঠি যাব আৰু ইয়াত দেখিছে। এইজোপা কি হয় চিনি পাইছে নহয়? উৰহিমা। এতিয়া উৰহিমা চাক দিয়া হৈ গ'ল। এতিয়া অকল দিব আছে কুন্দুলি চাং পাতিব আছে। কুন্দুলি চাংখন পাতি লৈ তাৰপিছত আজৰি আৰু মানে বাৰিষা খাব পাৰি আৰু। এতিয়া বাৰিষা চব্জি খাব পৰা হৈ যাব আৰু। মই পাণ এডোখৰ ছিঙিছোঁ। তুমি খোৱা খাই পাণ ছিঙি শেষ কৰা। নাই তামোলটো নাখাওঁ যে সেইকাৰণে খাওঁ মানে ইমান তামোলটো নাখাওঁ আৰু পাণখিলা কিন্তু খাবলৈ ভাল লাগে কেতিয়াবা মুখখন বেয়া লাগিলে। এইজোপা এই কিবা এটা দিবা আকৌ ইয়াত উঠাই দিবা। উঠাই দিব লাগিব। খুঁটি এটা পুতি দিলে হৈ যাব। তামোল গছজোপা ডাঙৰ হৈ যাব, পাণজোপাও লগত উঠি গৈ থাকিব। এইবোৰ দেখিছে নহয় একদম ধুনীয়াকৈ হেৰি কৰি দিছিলোঁ পাণ গছেই আহে। আমাৰ যিহেতু বাৰিষাত পানী হয় দেখিছে নহয়। এইবোৰ একদম এনেকুৱা চিষ্টেমত দি দিছিলোঁ মানে আৰু এতিয়া এইবোৰ কাটি দিয়া হ'ল বাৰু। ইয়াত এতিয়া ইমানটো নাপাব যেন লাগিছে আৰু পানী। এইটো ছাইডলৈ অকণমান ছাইডত আছে দমূৰীয়া এইডোখৰ অকণমান ওখমূৰীয়া। তাৰপিছত সেইটো কাৰণে এইটো যেনেকৈ আছে তেনেকৈ থাকিব দিছোঁ আৰু ইয়াক। বগৰী কাটি হৈছে দেখিছে একদম ইয়াত এই তলফালে কাটি দিয়া হৈছে মানে তলৰ এই ভিটামিনটো পাবৰ কাৰণে তলটো কাটি দিয়া হৈছে এয়া। আৰু একদম ধুনীয়াকৈ তলফালে টানি থাকিব ৰস নেকি? আজৰি টাইমটো আৰু আপোনালোকৰ আগত ভিডিঅ' দিওঁ আৰু বাৰীখনতে লাগি থাকোঁ আৰু এয়াই আৰু আমি দুজনেই আছোঁ। আমাৰ ছোৱালীটো সৰুৱে, ভাইটিও একেবাৰে অকণমানিয়ে। আমিনো কাৰ লগত তেনেকৈ কথা পাতিম? দুইটাইনো আৰু কিমান কথা পাতি থাকিম। সেইকাৰণে মোবাইলটো ভিডিঅ' বনাওঁ, আপোনালোককো দেখাওঁ আৰু লগতে আমি বাৰীবিলাকতো লাগি থাকোঁ অলপকৈ। সহায় সহযোগ কৰি আপোনালোকে ভিডিঅ'টো আগুৱাই নিবৰ কাৰণে চেষ্টা কৰক। আৰু গৈ আছোঁ বাৰিষাটো উঠাৰ পাছত মই গৈ আছোঁ মানে বহুত দূৰলৈ গৈ আছোঁ মানে আমাৰ লগৰীয়াবোৰক কণ্টেক্ট কৰি আছোঁ আৰু যাম মানে বাহিৰলৈ আপোনালোকক বহুত ধুনীয়া বস্তু দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু আপোনালোকে মোৰ চেনেলটো আগুৱাই নিবলৈ চেষ্টা কৰক আৰু বহুতো ধুনীয়া বস্তু আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ আৰু গৈ আছোঁ। আপোনালোকে যাতে আমাৰ চেনেলটো অকণমান আগবঢ়াই দিয়ে। আমাৰ এইটো ৱাচ টাইমটো বহুত কমি আছে। ভিডিঅ'টো একদম ৱাচ টাইমৰ কাৰণে আমাৰ অকণমান অসুবিধা হৈ আছে আৰু ঘৰতো অলপ অসুবিধা হৈ আছে। এতিয়া বাৰিষাৰ টাইমটোতহে ঘৰত থকা হ'ব। বাৰিষা টাইমটোৰ পাছত মই নাযাওঁ বাৰু, মানুহজনে যাব আপোনালোকক দেখাব কেনেকুৱা জেগা আৰু আপোনালোকৰ লগতে ময়ো চাবলৈ পাম। আৰু এখন ঘৰ চলাই থকাটো কিমান জটিল আপোনালোকেতো ভালকৈ বুজি পায়েই। এতিয়া কোনোফালে কাম নকৰিলে আমাৰতো চলিবলৈ মেলিবলৈ অসুবিধা হৈ যায়। সেইকাৰণে ভিডিঅ'ত সিমান এটা টাইম দিব আমি পৰা নাই। আৰু মই ইমান এটা মানে এইটো ভিডিঅ' ইমান অকলে মানে মই ইমান কৰিব নোৱাৰোঁ। সেইকাৰণে মানে মোৰো ভিডিঅ' বনোৱা নহয়েই। এদিন দুদিনকৈ মানে কেইবাদিন হৈ গ'ল ভিডিঅ' আপোনালোকৰ মাজত এৰিবই পৰা নাই। সেইবাবে মানে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিবলগীয়া হ'ল, মানে বনাবলগীয়া হ'ল। আৰু
দেখাবলৈ একো কণ্টেণ্ট নাই জানেই দেখোন ইয়াত গাঁৱলীয়া পৰিৱেশটো কিমান চাব আৰু হয় নহয় তথাপিও মানে আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ প্ৰত্যেক দেওবাৰে আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' আহিব বুলি আশা ৰাখিছোঁ আৰু মোৰ ব্লগটো বাদ কৰি আপোনালোকে সেই ভিডিঅ'বোৰ চাবলৈ নাপাহৰিব আৰু মোৰ ব্লগটো চাবলৈ চেষ্টা কৰিব যত্ন কৰিব আৰু তাৰে কামলৈ আজিলৈ বিদায় মাগিছোঁ জয় আই অসম বাই বাই বিদায় কি খাইছা কি খাইছা তুমি পাণ এজনী পাণখিনি খাই পোক নি হা পোক নি তুমি না এতিয়া খাইছোঁ দেখি আছোঁ যে সেইকাৰণে খাইছোঁ নহ'লে নাখালোঁ হয়নি